অসীমত যাৰ হেৰাল সীমা অস্তমইতাই চঞ্চল পৱন। বৰ অন্যায় বৰ অন্যায়। মুকুতা ৰূপহী ইহঁত দুজনীয়েনো কৰিছিল কি মণি? সিহঁতেনো চন্দ্ৰবদনীৰ গা ধুৱাবলৈ গৰম পানী এটোপাও কৰি দিব নোৱাৰিলেনে? মণিয়ে মোৰ ভুলটো শুধৰাই দিলে। মুকুতা ৰূপহীৰ কথা কোৱা নাই আৰু চন্দ্ৰবদনীও নহয়। চন্দ্ৰমুখীক কেতেকীয়ে চেঁচা পানীৰে গা ধুৱাই দিলে। ঠাণ্ডা লগাত কালি গধূলিৰে পৰা জ্বৰ। চোৱাচোন মামা, গাল দুখন কেনেকৈ ৰঙা পৰি উঠিছে। চন্দ্ৰমুখীৰ ফটাকানিৰ শৰীৰত বিচাৰি বিচাৰি তাইৰ গাল দুখন আৱিষ্কাৰ কৰিলোঁ যদিও ৰঙা পৰিছে নাই তাকেহে ধৰিব নোৱাৰিলোঁ। তথাপি মণিক সান্তনা দিবলৈকে ক'লোঁ, হয়তো গাল দুখন যে একেবাৰে সেন্দুৰৰ দৰেই ৰঙা হৈ উঠিছে। নিশ্চয় জ্বৰ কমা নাই। বেছি জ্বৰ উঠাৰ কাৰণেই ৰঙা পৰিছে, নহয়নে মামা? বোধ কৰোঁ। পাছে আন কাৰণেও গালবোৰ ৰঙা পৰি থাকে মণি। কি কাৰণে? এই ধৰ জ্বৰ উঠিলে, লাজ লাগিলে, মোৰ ওপৰত যেতিয়া বেছি খং উঠে তেতিয়াও। বাৰু চন্দ্ৰমুখীক কোনে সাজি দিছিল? তৎক্ষণাৎ মণিয়ে উত্তৰ দিলে, গৌৰী পেহীয়ে। বৰ ভাল হৈছে নহয়নে মামা? হ'বতো ভাল, কাৰণ দেখিবলৈকো প্ৰায় একে হৈ পৰিছে নহয়। নহ'লেনো গাল মুখ বিচাৰি ফুৰিব লগা হয়নে? কিন্তু কেলৈ যে ৰঙা পৰিছে, বেছি জ্বৰ উঠাত নে জ্বৰ পৰি যোৱাত? মণিৰ প্ৰশ্ন কৰাতেই আগ্ৰহ বেছি। উত্তৰ নুশুনিলেও নুবুজিলেও কিবা ক্ষতি হৈছে বুলি মনে ধৰা নাই। তাইয়ে আকৌ সুধিলে, গাল ৰঙা পৰিলে কি দৰৱ দি ভাল কৰে মামা? দৰৱ? আনে কি দৰৱ দি ভাল কৰে নাজানো, কিন্তু মই হ'লে এটা ভাল দৰৱ জানো, যিটো দিলেই মুহূৰ্ততে ৰঙা গাল আৰু বেছি ৰঙা পৰি, বগা পৰি, কলা পৰি ৰং সলাই শেষত আগৰ দৰেই সুন্দৰ হৈ একেবাৰে ভাল হৈ যায়গৈ। এবাৰ দি চাম নেকি? চন্দন? উমাই মোক দাবিয়াই উঠিল। নুশুনাৰ ভাওজুৰি আকৌ মণিক সুধিলোঁ, মণি, তেন্তে দি দিওঁ দৰৱটো ৰঙা গালত? কাৰ গালত মামা? কিয় চন্দ্ৰবদনীৰ? দিয়া বাৰু। কেৰাহীকৈ গৌৰীৰ মুখলৈ এবাৰ চাই লৈ মণিৰ কোচৰ পৰা চন্দ্ৰমুখীৰ নেলুটোত ধৰি ওঠৰ আগলৈ নিয়াৰ আগতেই মণিয়ে চিঞৰি বাধা দিলে, তেনেকৈ ধৰিলে দুখ পাব মামা। চাওঁ দিয়া মোক। দুখ পাব? তাকেইতো। বাৰু বাৰু, তেন্তে আজিলৈ দৰৱ থাকক, আন এদিন দিম দেই, নহ'লে হয়তো চিৰদিনলৈ ৰঙা গাল ৰঙা পৰিয়ে থাকি যাব। গৌৰীৰ গাল দুখন অলপ ৰঙা যদিও মোৰ সকলো চেষ্টা আজি বিফলে গ'ল। গৌৰীয়ে একো কথাই গ্ৰাহ্য কৰা নাই। অৱজ্ঞাৰে ভৰা মুখখন আনফালে ঘূৰাই থৈছে। হতাশ হৈ উমালৈ চালোঁ। উদ্ধতৰ ওপৰত খেলি থকা ক্ষীণ হাঁহিটোত বাজে তাতো একো নেদেখিলোঁ। মণিয়ে হঠাৎ প্ৰশ্ন কৰিলে, মামা, তুমি চন্দ্ৰমুখীক ভাল নোপোৱা? পাওঁ মণি। তেন্তে কালিলৈ বকুলপুৰৰ জেতুকীবাইৰ ওচৰৰ পৰা ভাল চাই দৰৱ এটা লৈ আহিবা, নহ'লে তোমাক আৰু মই অলপো ভাল নাপাওঁ। বাৰু আনিম, কিন্তু তই জানো মোক ভাল পাৱ? পাওঁতো, আটাইতকৈ বেছি। চন্দ্ৰমুখীক মৰম কৰি কৰি মণিয়ে ক'লে, আটাইতকৈ বেছি ভাল পাওঁ চন্দ্ৰমুখীক, তাৰ পাছত আৰতিক, তাৰ পাছত তোক, আৰু তাৰ পাছত গৌৰী পেহীক, মাক, দেউতাক। মামা, তুমি বাৰু আটাইতকৈ কাক বেছি ভাল পোৱা? একো নভবাকৈ কৈ পেলালোঁ, মই ভাল পাওঁ শুকুলাক। পিছে তাই তোৰ চন্দ্ৰমুখীৰ দৰে কাপোৰৰ পুতলা নহয় মণি, তেজ মঙহৰ। লক্ষ্য কৰি দেখিলোঁ, এই প্ৰথমবাৰলৈ গৌৰীয়ে মোৰ মুখলৈ চাইছে। গৌৰীমণি এজনীও বোধ কৰোঁ নাজানে শুকুলা কোন। সুধিলে, মামা, শুকুলা দেখিবলৈ বৰ ধুনীয়া নেকি? ধুনীয়া। গৌৰী পেহীতকৈ ধুনীয়া? হঠাৎ গম্ভীৰ হৈ আন্তৰিকতা ঢালি ক'লোঁ, ক'ব নোৱাৰোঁ মণি। কোনো দিনাইতো শুকুলাক কাৰো সৈতে ৰিজাই চোৱা নাই, হয়তো হ'বও পাৰে।